নমস্কাৰ সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল বিয়ান এডুকেলৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম এছাম এছচিআৰটি DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে পৰিৱেশ বিজ্ঞান অৰ্থাৎ EVSৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিবোৰ 2019 আৰু 2020 চনত এছাম এছচিআৰটি DLED এণ্ট্ৰেন্স এক্সামত আহিছিল। গতিকে এনেধৰণৰ প্ৰশ্ন উত্তৰ এইবাৰো DLED এণ্ট্ৰেন্স এক্সামত অহাৰ বহু সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বসন্ত ৰোগৰ বীজাণুবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভেৰিচেলা জষ্টাৰ ভাইৰাছ হৈছে বসন্ত ৰোগৰ বীজাণু। 2 নং প্ৰশ্নটো হ'ল মেলেৰিয়া ৰোগৰ বীজাণুবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্লাজমডিয়াম হৈছে মেলেৰিয়া ৰোগৰ বীজাণু। 3 নং প্ৰশ্নটো হৈছে কলেৰা ৰোগৰ বীজাণুবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভিব্ৰিঅ' কলেৰি হৈছে কলেৰা ৰোগৰ বীজাণু। এইটো 2019 চনৰ এছাম এছচিআৰটি DLED এণ্ট্ৰেন্স এক্সামত আহিছিল। 4 নং প্ৰশ্নটো হৈছে বন সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1980 চনত বন সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। 5 নং প্ৰশ্নটো হৈছে পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1972 চনৰ জুন মাহত পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল। 6 নং প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। পৰিৱেশ বিজ্ঞান অৰ্থাৎ EVSৰ পৰা এছাম এছচিআৰটি DLEDত যিকোনো এটা দিৱস যেনে বন দিৱস, বিশ্ব জল দিৱস আদিৰ দিৱস কেতিয়া অনুষ্ঠিত কৰা হয় সেই বিষয়ে এটা প্ৰশ্ন আহে। 7 নং প্ৰশ্নটো হৈছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয়। 8 নং প্ৰশ্ন বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। 9 নং কুৱেশ্যনটো হ'ল বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। অৰ্থাৎ প্ৰতি বছৰে 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। 10 নং প্ৰশ্নটো হৈছে বসুধা দিৱস অৰ্থাৎ আৰ্থ ডে কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 22 এপ্ৰিল তাৰিখে বসুধা দিৱস পালন কৰা হয়। 11 নং প্ৰশ্নটো হৈছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 12 নং প্ৰশ্নটো হৈছে ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 31 মে তাৰিখে ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। 13 নং প্ৰশ্নটো হ'ল নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মেধা পাটেকাৰ আছিল নৰ্মদা বচাও আন্দোলনৰ মূল গুৰি ধৰোঁতা ব্যক্তি। 14 নং প্ৰশ্নটো হৈছে এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ পানী খাব লাগে? ইয়াৰ উত্তৰ হ'ব 2.7 লিটাৰ। অৰ্থাৎ এজন সুস্থ মানুহে সদায় 2.7 লিটাৰ পানী খোৱা উচিত। 15 নং কুৱেশ্যনটো হৈছে গৰু ছাগলী হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত? ইয়াৰ উত্তৰ হ'ব দ্বিতীয়। অৰ্থাৎ গৰু ছাগলী হাতী আদি তৃণভোজী প্ৰাণীবোৰ পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰত অন্তৰ্গত। 16 নং কুৱেশ্যনটো হৈছে পৰিস্থিতি তন্ত্ৰ নামটো কোনে দিছিল? ইয়াৰ উত্তৰ হ'ব হেকেল। অৰ্থাৎ পৰিস্থিতি তন্ত্ৰ নামটো হেকেলে দিছিল। 17 নং প্ৰশ্নটো হ'ল ষ্ট্ৰেটস্ফিয়াৰত থকা কি গেছে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে? ইয়াৰ উত্তৰ হ'ব অজন গেছে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। 18 নং কুৱেশ্যনটো হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ MS স্বামীনাথন হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ। অৰ্থাৎ তেওঁক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। 19 নং কুৱেশ্যনটো হৈছে আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী অৰ্থাৎ ফ্ৰেছ ৱাটাৰ ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব হ্ৰদ। অৰ্থাৎ হ্ৰদবিলাকত আটাইতকৈ পৰিষ্কাৰ পানী পোৱা যায়। 20 নং প্ৰশ্নটো হৈছে ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 2002 চনত ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইনখন প্ৰৱৰ্তন কৰা
হৈছিল। 21 নং কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কৰবেট ৰাষ্ট্ৰীয় উদ্যান। অৰ্থাৎ কৰবেট ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। 22 নং প্ৰশ্নটো হৈছে নদীৰে বৈ যোৱা পানীক কি বোলে? ইয়াৰ উত্তৰ হ'ব প্ৰবাহমান জলজ বুলি কোৱা হয়। 23 নং প্ৰশ্নটো হৈছে জাপানত হোৱা মিনামাটা ৰোগৰ প্ৰধান কাৰণ কি আছিল? ইয়াৰ উত্তৰ হ'ব জলপ্ৰদূষণ। অৰ্থাৎ জলপ্ৰদূষণৰ বাবে জাপানত মিনামাটা ৰোগ হৈছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি চেনেলত প্ৰথম হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ দি সহায় কৰা হয়। গতিকে অকণ সময় নষ্ট নকৰি